নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল জিয়ৰী হাজপা আকৌ এবাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলত আজি মই আপোনালোকৰ বাবে আকৌ এটি গহনাৰ ভিডিঅ' লৈ আহিছো কেঁচাহনৰ গহনাৰ ভাবিলো নতুন গহনাখিনি আপোনালোকক দেখাই থৈ দিওঁ কিছুমান দেখাবলৈ বাকি আছে আপোনালোকক যোৱা ভিডিঅ'ত মই দেখাবলৈ নাপালো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব বাবে মই আপোনালোকক গোটেইখিনি গহনা দেখাব নাপালো সেইকাৰণে এই ভিডিঅ'টোত মই আপোনালোকক বাকি থকাখিনি মই দেখাম প্ৰথমতে মই আপোনালোকক দেখাম 7টা শিলিখা থকা মুঠিখাৰু 7টা শিলিখা আছে সিঙ্গেল লেয়াৰ হয় ডাবল লেয়াৰ নহয় 7টা শিলিখাৰ মুঠিখাৰু আৰু এপাটত আপোনালোকে 2700 টকাকৈ ল'ব পাৰিব এপাটত আপোনালোকে 2700 টকাকৈ ল'ব পাৰিব আৰু যদি আপোনালোকে জোৰা ল'ব খোজে তেন্তে আপোনালোকে 5400 টকা ল'ব পাৰিব 5400 আপোনালোকে জোৰা ল'ব পাৰিব মুঠিখাৰু 7টা শিলিখাৰ আৰু 2700 আপোনালোকে সিঙ্গেল মুঠিখাৰু এপাট ল'ব পাৰিব 15 ইয়াৰ্ছৰ গেৰাণ্টি থাকিব আৰু আপোনালোকক এনেকুৱা ধৰণৰ গেৰাণ্টি কাৰ্ড প্ৰভাইড কৰা হ'ব আপোনালোকে গেৰাণ্টি কাৰ্ড পাব আৰু লগতে ৰিপলিশ পাব আপোনালোকে 5 টাইমছ ফ্ৰী ৰিপলিশ থাকিব আমাৰ গহনাবোৰত বেছিভাগ প্ৰায় আমাৰ গহনাবোৰত 15 ইয়াৰ্ছৰ গেৰাণ্টি থাকে আৰু আমাৰ গহনাবোৰ সিলভাৰ বেস গোল্ড পলিশ হয় ৰূপৰ ওপৰত সোণৰ পানী ঢালা বহুতে সুধি থাকে মোক হোৱাটছআপত মোৰ ভিডিঅ'বোৰত যে এইবোৰ সঁচাকৈ কেঁচা সোণৰ হয়নে নহয় ৰূপৰ ওপৰত সোণৰ পানী ঢালা হয়নে নহয় বহুতে সুধি থাকে কিন্তু মই আপোনালোকক কৈ দিওঁ হয় আমাৰ গোটেইখিনি গহনা ৰূপৰ ওপৰত সোণৰ পানী ঢালা হয় সিলভাৰ বেস গোল্ড পলিশ হয় মই আপোনালোকক আগতেও কৈছোঁ কিন্তু আপোনালোকে চাগে পাহৰি যায় সেইকাৰণে মোক সুধিছে সো মুঠিখাৰু দেখালো মই 7টা শিলিখা টকা আৰু আপোনালোকক যদি 3টা শিলিখা টকা বা বেলেগ আৰু কম শিলিখা টকা লাগে তেন্তে আমাৰ তাত গোটেইখিনি আছে আপোনালোকে মোক হোৱাটছআপ কৰিলে পাব হোৱাটছআপত সুধিব পাৰিব মোক কেনেকুৱা ধৰণৰ আপোনালোকক গহনাখিনি লাগে নেক্সট মই আপোনালোকক দেখাবলৈ ওলাইছোঁ মিনা কৰা মুঠিখাৰু এনেকুৱা মিনা কৰা মুঠিখাৰু ৰেডত মিনা কৰা আছে বহুত ধুনীয়াকৈ ৰেডত মিনা কৰা আছে আৰু ডাবল লেয়াৰ্ড হয় মুঠিখাৰু মিনা কৰা মই দেখাই আছোঁ ডাবল লেয়াৰ্ড হয় স্ক্ৰীনশ্বট ল'ব ভাল লাগিলে আৰু মোক হোৱাটছআপ কৰিব পাৰিব স্ক্ৰীনত দিয়া থাকিব নাম্বাৰটো আপোনালোকে তাত গৈ আমাক হোৱাটছআপ কৰিলে আমাক পাব এই মুঠিখাৰুটো আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে সিঙ্গেল লয় তেতিয়াহ'লে ল'ব পাৰিব 3500ত 3500 টকাত ল'ব পাৰিব ডাবল লেয়াৰ্ড মিনা কৰা এই মুঠিখাৰু যদি আপোনালোকে সিঙ্গেল লয় তেতিয়াহ'লে ল'ব পাৰিব অনলি 3500 আৰু আপোনালোকে যদি জোৰা ল'ব খোজে তেতিয়াহ'লে আপোনালোকে পাব 7000ত জোৰা ল'লে আপোনালোকে 7000ত ল'ব পাৰিব আৰু যদি আপোনালোকে সিঙ্গেল লয় তেতিয়াহ'লে 3500ত ল'ব পাৰিব কালাৰ গ'লে আপোনালোকক কালাৰ কৰি দিয়া হ'ব 15 ইয়াৰ্ছলৈকে আপোনালোকে গেৰাণ্টি পাব এবাৰ নেক্সট মই আপোনালোকক এটা মাদুলি দেখাই দিছোঁ মাদুলি থকা গহনা ৰেডত মিনা কৰা আছে আৰু মণিবোৰৰ ৰেডত আছে গহনাডাল ৰেডত মিনা কৰা আছে চাওক মাদুলিটো ৰেডত মিনা কৰা আছে এই গহনাডাল আপোনালোকে ল'ব পাৰিব অনলি 2700 টকাত 2700 টকাত ল'ব পাৰিব পিন্ধিলে বহুত ধুনীয়া লাগিব স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব পাৰিব নেক্সট আপোনালোকক মটৰমণি ডিজাইনৰ গহনা দেখাই দিছোঁ লকেটত ব্লু কালাৰৰ ষ্টন ৱৰ্ক কৰা আছে চাওক কিমান ধুনীয়া হয় ডুৱেল কালাৰ শাইনিং আছে ইয়াত ইয়াৰিংছৰ হেংগিঙত হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ল'ব পাৰিব অনলি 1200 টকা 1200ত ল'ব পাৰিব এইবাৰ নেক্সট মই আপোনালোকক ঝুমকা দেখাম হেংগিঙত হ'ব ঝুমকা ৰেড কালাৰৰ মিনা কৰা আছে চাওক কিমান ধুনীয়া হয় সিঙ্গেল ঝুমকা ইয়াৰ লগত গহনা নাথাকিব আপোনালোকে কিছুমানে সিঙ্গেল ঝুমকা বিচাৰি থাকে সেইকাৰণে আপোনালোকৰ বাবে লৈ আহিছোঁ আজি ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব পাৰিব ল'ব পাৰিব অনলি 800 টকাত 800 ৰুপিছত এই ঝুমকাযোৰ আপোনালোকে ল'ব পাৰিব নেক্সট এযোৰ মই ঝুমকা দেখাব বিচাৰিছোঁ আপোনালোকক গল্ডেন ঝুমকা হয় ইয়াত ষ্টন ৱৰ্ক কৰা আছে পিংক আৰু হোৱাইটত দেখা পাইছে এই ঝুমকাযোৰ আপোনালোকে ল'ব পাৰিব অনলি 1000ত ল'ব পাৰিব 1000 টকাত আপোনালোকে এই ঝুমকাযোৰ আপোনালোকে ল'ব পাৰিব নেক্সট মই আপোনালোকক ডাবল জোনবিৰি থকা গহনা দেখাই দিছোঁ ইয়াত ৰেড আৰু গ্ৰীণ কালাৰৰ মিনা কৰা আছে হোল গহনাডালতে এনেধৰণে ৰেড আৰু গ্ৰীণ মণি আছে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ইয়াৰিংছৰ এনেকুৱাকৈ হেংগিঙত আহিব ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ল'ব পাৰিব অনলি 1700 টকাত 1700 ৰুপিছত ল'ব পাৰিব এই গহনাডাল আপোনালোকে ডাবল জোনবিৰি থকা গহনা এইবাৰ মই আপোনালোকক এডাল ব্ৰাইডেল গহনা দেখাই দিছোঁ
অকণমান দীঘল হয় ব্ৰাইডবোৰে পিন্ধিব পৰাকৈ বনাইছে কেঁচা সোণৰ গহনা পিংক আৰু হোৱাইট ষ্ট'ন ৱৰ্ক কৰা আছে ইয়াত বহুত ধুনীয়া হয় চাওক মাদুলিটো ৰাউণ্ড শ্বেপৰ হ'ব ইয়াৰিংছবোৰ দেখাই আছোঁ মই ইয়াৰিংছবোৰ এনেকুৱাকৈ টপত থাকিব চিম্পলত বহুত ধুনীয়া হয় ইয়াৰিংছবোৰ চাওক পিংক কালাৰৰ ষ্ট'ন এটা আছে ইয়াৰিংছবোৰত ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ল'ব পাৰিব অনলি 1700 টকাত 1700 ৰুপিছত ল'ব পাৰিব সোনকালে অৰ্ডাৰ কৰি ল'ব আমাৰ হোৱাটছআপ নম্বৰটো দিয়া থাকিব স্ক্ৰীনত আজি নতুন কালেকশ্যনৰ গহনাখিনি গোটেইখিনি মই আপোনালোকক দেখালোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যদি গহনাখিনি ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আমি লাহে লাহে আগবাঢ়ি আছোঁ 1K লৈ মই আগৰ ভিডিঅ'টো কৈছোঁ 1K হোৱাৰ পিছত আপোনালোকৰ বাবে এটা গিভএৱে ৰাখিম মই আপোনালোকৰ বাবে আৰু কোনোবাই যদি আমাৰ লগত কেঁচা সোণৰ মেম্বাৰশ্বিপ কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰিব অনলি 300 টকা দিব লাগিব মেম্বাৰশ্বিপ কৰিলে আপোনালোকে যদি ইণ্টাৰেষ্ট আছে মই তাৰ কাৰণে কৈছোঁ যোনে ইণ্টাৰেষ্ট আছে কেঁচা সোণৰ গহনাৰ বিজনেছ কৰিবলৈ তেওঁলোকে মেম্বাৰশ্বিপ কৰিব পাৰে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল ধন্যবাদ